নমস্কাৰ, গুড মৰ্ণিং। সকলোকে স্বাগতম জনাইছোঁ। মই লক্ষীপ্ৰিয়াই। আপুনি কি কৰিছা? আজি হৈছে দেওবাৰ। দেওবাৰ দিনটো আমাৰ কাৰণে স্পেচিয়েল দিন। আমি দেওবাৰে স্পেচিয়েল কিবা বনাওঁ, স্পেচিয়েল ক'ৰবাত ফুৰিবলৈ যাওঁ, তেনেকৈ কিবা দেওবাৰ দিনটো আমি হেৰি কৰোঁ আৰু চেলিব্ৰেট কৰোঁ। চেলিব্ৰেট মানে কি আৰু স্কুল নাথাকে কাৰণে এনেই ভাল লাগে আৰু কাম বন কৰি ফ্ৰীভাৱে কৰিব পাৰোঁ। আজিতো স্কুল নায়েই, সেইকাৰণে অকণমান ফ্ৰী পাওঁ। তো আজি মানে মই ভাবিলোঁ মোৰ চুলিখিনি মেলি থৈছোঁ। ভাবিব পাৰে কেলৈ মেলি থৈছে চুলিখিনি। তো মানে মোৰ চুলিখিনি এয়া দেখিছে একদম ৰাফ হৈ গ'ল, লেংলেঙীয়া হৈ গ'লে চুলিখিনি। আজি ভাবিলোঁ সময় পাওঁতে মই চুলিখিনি কাটোঁ। মইতো আগৰ ভিডিঅ'ত কৈছোঁৱে যে মই চুলি তেনেকৈ পাৰ্লাৰত নেযাওঁৱেই, একো নকৰোঁৱেই পাৰ্লাৰত, মই নিজে কৰোঁ যি কৰোঁ ঘৰতে। তো আজি ভাবিলোঁ চুলিখিনি মানে বহুত সৰিছে আৰু লেংলেঙীয়া হৈ গৈছে, দেখিবলৈও বেয়া হৈ গৈছে। এইবিলাক চুলিখিনি একদম পাতলা হৈ গ'ল, নাইকিয়া হৈ গ'ল চুলিসোপা। তো আজি ভাবিলোঁ মই কাটিয়ে লওঁ। এতিয়া দেউতাক আৰু ল'ৰাটো দোকানলৈ গ'ল, আজি বজাৰ কৰি আহিব। তেতিয়ালৈকে ভাবিলোঁ মই কি কৰোঁ, চুলিখিনিকে কাটি লওঁ, নহ'লে থাকিয়ে যায় স্কুল ক্লাছ এইবিলাকৰ লগত থাকোঁতে। মইতো ভিডিঅ' কৰিবলৈ সময়ে নাপাওঁ, সেইকাৰণে কেতিয়াবা কৰোঁ আৰু সময় পাওঁতে। আজি দিনটো কি কৰিলোঁ দেখাই থাকিম আপোনালোকক। এয়া চুলিখিনি দেখিছে কিমান ফাটি একদম অৱস্থা নাইকিয়া হৈ গৈছে। এইবোৰ কিমান লেংলেঙীয়া হৈ গৈছে, এইবোৰ ফাটি চুলিখিনি অৱস্থাই নাই, চুলি নাইকিয়া হ'ল। তো মই এতিয়া কাটি লওঁ চুলিখিনি। কিমান দূৰ পাৰোঁ নাজানো, কিমানখিনি পাৰোঁ। যিহেতুকে মই পাৰ্লাৰ নাযাওঁৱেই, সেইকাৰণে ভাবিছোঁ ঘৰতে নিজে কাটি লওঁ আৰু কাটি আপোনালোকক দেখাই আছোঁ। এইখিনি ইমানখিনি কাটিলোঁ। এইবোৰ চুলিবোৰ একদম বেয়া হৈ গৈছিলে, ইমানখিনি কাটিলোঁ। এতিয়া এইখিনি খুলি এতিয়া মই দুভাঁজ কৰি মোৰ ফাইনেল চুলিখিনি কটা হৈ গ'ল। ফাইনেল লুক, ইমানখিনি কাটিলোঁ। আপোনালোকে জনাবচোন কেনেকুৱা হৈছে। নাজানো, তথাপি চেষ্টা কৰিছোঁ আৰু ঘৰতে কাটিবলৈ। কাটিলোঁ। আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে কটাটো। এনেই অলপ ট্ৰাই কৰিলোঁ। চুলি কটা হৈ গ'ল মোৰ, ইমানখিনি কাটিলোঁ। এতিয়া বেলেগ কাম কেইটামান আছে, কামকেইটা কৰি এতিয়া আকৌ ভাত বনাব লাগিব। তো দেখাই থাকিম আপোনালোকক। বজাৰৰ পৰা অহাই নাই, বজাৰৰ পৰা আহিলে দেখাম বাৰু কি বনালোঁ আজি দিনটোত, দেওবৰীয়া দিনটোত। আমাৰ অনন্যাই দেখিছেনে কি কৰিছে? তাৰ টিভিটো লৈ খেলি আছে। টিভিটো মানে আচল কথা হ'ল সেই টিভিটো ভাঙিলে। ভঙাৰ কাৰণে ৱালত এনেই ওলমি আছে ভঙা টিভিটো। মই বোলো খুলি থৈ দিওঁ ক'ৰবাত ভৰাই, এনেই ভাল লগা নাই দেখি থাকিবলৈ এনেকৈ ভঙা টিভি এটা মুখৰ আগত। তো এতিয়া তাই খেলিবহে লাগিছে টিভিটোৰ ওপৰত। তো মই ভাবিলোঁ আজি মনত পৰোঁতে খুলিয়েই থৈ দিওঁ, নহ'লে এনেদৰে থাকিয়ে যায়গৈ। টিভিটো আচলতে ভাঙিলে কোনেও গম নাপায়। আইমানুৰ টিভিটো কোনে ভাঙিলে? দাদাই। আইমানুক যদি সুধোঁ তাই ক'ব দাদাই ভাঙিলে, দাদাক সুধিলে ক'ব আইমানুৱে ভাঙিলে। কোনে ভাঙিলে তাই কোনেও গম নাপায়। এইফালে গোটেইকণ এইবোৰ মাজে মাজে দেখিছেনে নাই
স্ক্ৰীনত ওলাইছে নাই গম পোৱা নাই। এই গোটেইকণ এইকণ মাজে মাজে ফাট মেলি গ'ল ডিছপ্লেটো বনাবলৈ সময়ো পোৱা নাই। আৰু সময় মানে কি আচল কথা, এটা টিভি আছে এইটো, সেইকাৰণে এইটোও চোৱা নহয় তেনেকৈ, সেইকাৰণে এইটো বনোৱাও নাই। এনেই আমাৰ বিশেষকৈ টিভি চোৱা নহয়েই, টিভি চাবলৈ সময়ে নাপাওঁ। এহেঁতিকেইটা চাই কেতিয়াবা, এইটো ভঙাৰ পৰা ইটোকে চাই, সেইকাৰণে বোলো এইটো খুলি থৈ দিওঁ। এতিয়া আমিনো এইটো ওপৰত খেলি নাথাকিবা দেই, এইটো বান্ধি পিনে মই এতিয়া থৈ দিব লাগিব দেই। তো এইটো এতিয়া মই এনেদৰে বান্ধি থৈ দিম। মানে আজি পটককৈ মনত পৰিলে বোলো বান্ধি থৈ দিওঁ টিভিটো, নহ'লে আৰু বেছিকৈ হেৰি হ'লে বেছিকৈ ভাঙিহে গৈ থাকিব। এইখন গ্লাছখন ফাট মেলি মেলি গৈ থাকে, বহুতখন ভাঙিলে, বহুত ভাঙি গ'ল। সেইকাৰণে এতিয়া মই খুলি থৈ দিছোঁ। আমিনো তুমি খেলি নাথাকিবা দেই ওপৰত। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব, মই কি কৰিলোঁ আগলৈ, আৰু এতিয়া কাম কেইটামান আছে, কামকেইটা কৰি লওঁগৈ। এয়া যিহেতু মই চুলি কাটিছিলোঁ, সেইকাৰণে মই গাটো আকৌ এবাৰ ধুই আহিলোঁ, চুলিখিনি তিয়াই দিলোঁ, ধুই দিলোঁ। এতিয়া আমাৰ বজাৰ আহি পাই গ'লহি, এতিয়া আকৌ ভাত বনোৱা কামত লাগোঁ। এইখিনি হৈছে আমাৰ বজাৰ, গোটেই বজাৰখন আনি বজাৰ মেলি থ'লে ইয়াতে। এইখিনি আকৌ এতিয়া চিজন লগাব লাগিব, সদায় সেনেকুৱা কৰে, বজাৰৰ পৰা বস্তু আনি এনেকৈ মেলি মেলি থৈ দিব আৰু এনেদৰে বজাৰ মেলি থৈ গুচি যায়গৈ। এতিয়া এইখিনি আকৌ মই ভৰাব লাগিব ফ্ৰিজত চিজিল লগাই লগাই। আজি ছানডে স্পেচিয়েল, এয়া হৈছে মাংস, এয়া কি মাংস, এয়া গাহৰি মাংস। আজি ছানডে স্পেচিয়েল গাহৰি মাংস লাই শাকেৰে বনাম। তো সেয়া দেখালোঁ মোৰ ছানডেৰ বজাৰ। তো আপোনালোকে চাই থাকিব মই গাহৰি মাংস কেনেকৈ বনাইছোঁ, লাই শাকেৰে বনাম এতিয়া। এইখিনি লাই শাক যোৱা সপ্তাহতে। মাংস বনাবলৈ মই সাজু হৈছোঁ। এতিয়া তেলত লং দালচেনি দি দিছোঁ। এতিয়া এয়া দিছোঁ আদা নহৰু পিঁয়াজ জলকীয়া বটা, এয়া জিৰা ধনিয়া, এয়া এতিয়া অলপ দিছোঁ মিট মছলা, হালধি, নিমখ, সেইখিনি এতিয়া ভালদৰে লৰাই দিম। এতিয়া ইয়াত দুটা কাটি ৰখা বিলাহী দি দিছোঁ। বিলাহীখিনি অকণমান সিজিবলৈ দিম। এয়া মছলা হৈ গ'ল ৰেডি। এয়া বিলাহী গলি গ'ল মছলাৰ লগত। এতিয়া দি দিম ইয়াত এয়া বইল কৰা গাহৰি, এয়া এইখিনি বইল কৰি লৈছিলোঁ গাহৰি আলু, মাংসখিনি দি দিছোঁ। এইখিনি এয়া মাংসখিনি এতিয়া সিজিবলৈ ঢাকি দিম। তাৰপিছত অকণমান দেৰিকৈ লাই শাক দি দিম, তাৰপিছত আমাৰ মাংস ৰেডি হৈ যাব। এয়া মাংসত দি দিলোঁ পানী, আৰু এতিয়া দি দিম লাই শাকখিনি। এতিয়া এইখিনি সিজিবৰ কাৰণে আকৌ এবাৰ ঢাকন মাৰি দিম। এয়া আমাৰ গাহৰি আৰু লাই শাকৰ মাংস ৰেডি হৈ গ'ল, তৰকাৰী। এয়া আজি আমাৰ ছানডে স্পেচিয়েল। সেয়া এফালে চালাড, এয়াই আৰু বিশেষ একো নবনাওঁ, মাংস থাকে কাৰণে বেলেগ একো খাবলৈও মন নাযায়। ল'ৰা ছোৱালীকেইটা আৰু বেলেগ বনালেও একো নাখায় কোনেও, সেইকাৰণে বিশেষ একো নবনাওৱেই। দাইল বনোৱাই নাই, অকণমান জুলীয়াকৈ ৰাখি সিহঁতে মাংস জুলীয়াই খাব। এয়া আজি ছানডে স্পেচিয়েল ৰেডি হৈ গ'ল আমাৰ খোৱাৰ বাবে। এতিয়া আমাৰ
গগৈ অহাই নাই আমাৰ মিষ্টাৰ। এতিয়া আহিলে আমি ভাত খাম আৰু আগলৈ চাই থাকিব ভিডিঅ'টো কিনো কৰিলোঁ। আকৌ লগ পাই আছোঁ। এয়া এতিয়া আবেলি হ'ল। তো এই আবেলি সময়ত মানে এতিয়া অকণমান মই ইহঁতকো অকণমান সময় দিওঁ, ল'ৰা ছোৱালী দুটাকো। তো এতিয়া সিহঁতৰ লগত অকণমান খেলিম। দেউতাকে অকণমান খেলি থৈ গ'ল, দেউতাকৰতো সময়ে নাই, সেইকাৰণে এতিয়া মই সিহঁতৰ লগত অকণমান খেলিব লাগে বোলে। এতিয়া অকণমান সিহঁতৰ লগত খেলিম। এতিয়া আমি কি খেলিছোঁ চাওকচোন, সিহঁতক কি শিকাইছোঁ খেলিবলৈ। আজিকালিতো এইবোৰ খেল নাইকিয়াই হৈছে আৰু। তো মই সিহঁতক এনেই অকণমান সময় সিহঁতৰ মনৰ ফূৰ্তিৰ কাৰণে খেলিব লৈছোঁ। আপোনালোকে চাব দেই। এয়া আপোনালোকে ইমান পৰাই দেখিলে আমি খেলিলোঁ। এতিয়া ভাগৰ লাগিছে ন আমিনো? এতিয়া ভাগৰ লাগিছে আমিনো। এতিয়া আমি বাই বাই দিছোঁ। আকৌ কাইলৈ আহিম। কৈ দিয়া, আকৌ দেখা হ'ম আপোনালোকৰ লগত। আজিলৈ আহোঁ, বাই বাই।